নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এফালে আহিছোঁ, ক'লৈ আহিছোঁ আপোনালোকক জনাই আছোঁ। বন্ধুসকল, মই আহিছোঁ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰলৈ। ইয়াত পৌৰাণিক চিকিৎসা সেৱা আগবঢ়োৱা হয়। অসমৰ বিভিন্ন জিলা তথা চুবুৰীয়া ৰাজ্যৰ বহু ৰোগীয়ে ইয়াত চিকিৎসা লৈ আছে। আমি ইয়ালৈ আহি জানিব পাৰিলোঁ যে ইতিমধ্যে বহু ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু বহু ৰোগীয়ে চিকিৎসা লৈ আছে। আমিও সেই উপলক্ষে ইয়ালৈ আহিছোঁ। সেয়েহে আপোনালোককো ইয়াৰ বিষয়ে জনাওঁ বুলি ভাবিলোঁ। ইয়াৰ চিকিৎসা পদ্ধতি হৈছে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি। আয়ুৰ্বেদিক ঔষধ দিয়ে। চাওকচোন গাড়ী লাইন কিমান দীঘল হৈছে, দুয়োফালে বহু মানুহ আহিছে। আপোনালোকো যদি কোনোবা তেনে ৰোগী থাকে ইয়ালৈ পঠাব পাৰে আৰু ইয়াত চিকিৎসা কৰি সুফলো পাব চাগে, কাৰণ ইয়াত ইমান মানুহ আহিছে, দেখিছে নহয় গাড়ী। আৰু ময়ো জনাম আমাৰ ৰোগীয়ে ইয়াৰ দৰৱ খাই কেনে পাইছে। ভিডিঅ'টোত দেখুওৱা চাইনবোৰ্ডত তেখেতৰ নাম আৰু মোবাইল নাম্বাৰ আৰু ঠিকনা লিখা আছে, আপোনালোকে চাই ল'ব পাৰে। এখেতে হৈছে চিকিৎসা কৰা ব্যক্তিজন। এখেতৰ নাম হৈছে কুমুদ বৰা।